মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ ইংৰাজী কিতাপৰ 7 নম্বৰ চেপ্টাৰ গ্লিমছেছ অফ ইণ্ডিয়াৰ পাৰ্ট 2 কুৰ্গ নামৰ লেচনটো অধ্যয়ন কৰিম। এই লেচনটোৰ লেখক হ'ল লুকেছ এব্ৰন। তোমালোকে কিতাপ উলিয়াই লোৱা আৰু প্ৰতিটো শাৰী ফ'ল' কৰি যাবা। চ' লেটছ ষ্টাৰ্ট। কুৰ্গ ইজ কফি কাণ্ট্ৰি। কুৰ্গ কফিৰ দেশ। ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। ই বৰ্ষাৰণ্য আৰু মছলাৰ বাবে বিখ্যাত। মিডৱে বিটুইন মাইচোৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংলোৰ sits a piece of heaven that must have drifted from the kingdom of God. মহীশূৰ আৰু উপকূলীয় নগৰ মাংগালোৰৰ মাজত সৰগৰ এটুকুৰা ঠাই আছে, যিখন ঠাই ভগৱানৰ ৰাজ্যৰ পৰা বতাহে ইয়াত উৰুৱাই আনিছে। This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. ঢৌ খেলোৱা পাহাৰৰ এই ঠাইখন বৰ গৌৰৱী যুঁজাৰু জাতৰ লোক বা মানুহ, সুন্দৰী নাৰী আৰু বন্যপ্ৰাণীৰ আবাসভূমি। কুৰ্গ or Kodagu, the smallest city of Karnataka. কুৰ্গ বা কডাগু কৰ্ণাটকৰ একেবাৰে সৰু ৰাজ্য। ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্টছ, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যনছ। ই চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফি খেতিৰ ঠাই। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% অৱ দিছ ডিষ্ট্ৰিক্ট। চিৰসেউজ বৰ্ষাৰণ্যই এই জিলাটোৰ 30% আগুৰি আছে। During monsoons, it pours enough to keep many visitors away. বাৰিষা কালত যথেষ্ট পৰিমাণে বৰষুণ হয়, মুষলধাৰ বৰষুণ হয়, আৰু তাৰ বাবে বহু দৰ্শনাৰ্থী ইয়াৰ পৰা আঁতৰি থাকে। The season of joy commences from September and continues till March. ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হৈ মাৰ্চ মাহলৈকে ইয়াত আনন্দৰ বতৰ চলি থাকে। The weather is perfect with some showers thrown in for good measure. দুই এজাক বৰষুণ দিলেও এই সময়খিনিত বতৰ খুব সুন্দৰ হৈ থাকে। The air breathes of invigorating coffee. বতাহত শক্তিদায়ক কফিৰ গোন্ধই আমোলমোলাই থাকে। Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. গছৰ ছত্ৰছায়াত বা গছেৰে আৱৰা মুখ্য ঠাইবিলাকত কফি বাগিচা আৰু ব্ৰিটিছৰ দিনত বা সাম্ৰাজ্যবাদী দিনত বনোৱা বঙলাবোৰ দেখা যায়। The fiercely independent people of Coorg are possibly of Greek or Arabic descent. ভয়ংকৰভাৱে খঙাল স্বাধীনচিতীয়া কুৰ্গৰ লোকসকল সম্ভৱতঃ গ্ৰীক নাইবা আৰব জাতিৰ বংশধৰ। As one story goes, প্ৰচলিত এটা কাহিনী অনুসৰি, a part of Alexander's army moved south along the coast. আলেকজেণ্ডাৰৰ সৈন্যৰ এটা দলে উপকূলেৰে দক্ষিণ ফাললৈ আহি আছিল। And settled here when return became impractical. আৰু যেতিয়া ইয়াৰ পৰা উভতি যোৱাটো অসম্ভৱ দেখা দিলে, তেওঁলোকে তাতেই নিগাজিকৈ বাস কৰিবলৈ ধৰিলে। These people married amongst the locals. আৰু তাত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ পিছত ওচৰে পাজৰে স্থানীয় যিবিলাক মহিলা আছিল, সেই মহিলাবিলাকক তেওঁলোকৰ পুৰুষবিলাকে বিয়া পাতিছিল। সৈন্যৰ যিসকল পুৰুষ আছিল,
সেই পুৰুষসকলে স্থানীয় মহিলাসকলক তাতে নিগাজিকে থকাৰ পিছত বিয়া পাতিবলৈ ধৰিলে। And their culture is apparent in the marital traditions, marriage and religious rites, which are distinct from the Hindu mainstream. আৰু তেওঁলোকৰ যুদ্ধৰ ঐতিহ্য, বিয়া বাৰু আৰু ধৰ্মীয় ৰীতি নীতিৰ পৰাই এইটো স্পষ্ট হৈছিল যে তেওঁলোকৰ সংস্কৃতি হিন্দুসকলতকৈ মূল সুঁতিৰ হিন্দুসকলতকৈ বেলেগ, আৰু সেই কথা প্ৰমাণিত হৈছিল। এইখিনি মই আকৌ ৰিপিট কৰিম। দিছ পিপল মেৰিড এমংছ দ্য লোকেলছ, মানে যেতিয়া সৈন্যসকল আলেকজেণ্ডাৰ সৈন্যসকল দক্ষিণ ফালে উপকূলৰ দক্ষিণ ফাললৈ আগবাঢ়ি আহিছিল, তেওঁলোকে উভতি যাব নোৱাৰা হ'ল, তেওঁলোকে তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিলে আৰু তাৰপিছত স্থানীয় মহিলাৰ লগত বিয়া বাৰুতাবদ্ধ হ'ল। আৰু তেওঁলোকৰ যুদ্ধৰ ঐতিহ্য, তেওঁলোকৰ বিয়া বাৰু আৰু অন্যান্য ধৰ্মীয় ৰীতি নীতিবিলাক, তেওঁলোকৰ সংস্কৃতিবিলাক হিন্দুসকলৰ মূল সুঁতিৰ হিন্দুসকলতকৈ বেলেগ আছিল, আৰু এইটো তাতে প্ৰমাণ পোৱা গৈছিল। The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kadabus. কাডাবুসকলে বেজী সূতাৰে কাম কৰা বা বেজী সূতাৰে চিলাই প্ৰস্তুত কৰা কঁকালৰ পেটিৰে সৈতে পিন্ধা এটা কোলা কোট, সেই কোলা কোটটোৱে তেওঁলোক আৰবীয় মূলৰ বুলি সাক্ষ্য বহন কৰে। ইয়াত আমি ছবিটো দেখিম, এই ছবিটো ইয়াত বেজী সূতাৰে এম্ব্ৰইডাৰী কৰা বুলি কৈছে, আৰু কঁকালত পেটি মাৰে। এই দীঘল কোলা কোটটোৱে, দীঘল কোট চোলাটোৱে আৰু কঁকালত পেটি মৰা এই কৌশলটোৱে তেওঁলোক যে আৰবীয় মূলৰ সেইটো প্ৰমাণ কৰে বুলি ইয়াত লেখকে কৈছে। Known as kufiya, it resembles the kufiya worn by the Arabs and the Kurds. এই ড্ৰেছটো যে আমি দেখিলোঁ, এই কোট চোলাটো যে আমি দেখিলোঁ, কোলা কোট চোলাটো, এই কোলা কোট চোলাটো কুপিয়া বুলি জনাজাত। আৰু এই কোট চোলাটোৱে আৰব আৰু কুৰ্দসকলে পিন্ধা কুফিয়া নামৰ এযোৰ পোচাক আছে, সেই পোচাকৰ লগত সাদৃশ্য বহন কৰে বুলি লেখকে কৈছে। Kurgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. কুৰ্গীসকল ঘৰত অতিথি সোধাটো বা অতিথি সেৱা কৰাটো এটা পৰম্পৰা আছিল। কুৰ্গীসকলৰ গৃহস্থলীত অতিথি সেৱাটো এক ঐতিহ্য আছিল। And they are more than willing to recount numerous tales of valor related to their sons and fathers. আৰু তেওঁলোকে বাপেক আৰু পুতেকহঁতৰ বীৰত্বৰ কাহিনী, তাৰমানে তেওঁলোকে আগত কৰি যোৱা বীৰত্বৰ কামখিনি, বৰ্ণনাখিনি বাৰে বাৰে প্ৰয়োজনতকৈ অধিক মানে ক'বলৈ, বৰ্ণনা কৰিবলৈ তেওঁলোকে বহুত আগ্ৰহী। তাৰমানে তেওঁলোকে পূৰ্বপুৰুষসকলৰ বাপেকৰ পিতেকৰ বীৰত্বৰ কাহিনীবিলাক কৈ বহুত ভাল পায়। The Cook Regiment is one of the most decorated in Indian Army. Cook Regiment এটা আছে আমাৰ ভাৰতীয় সৈন্যত। ভাৰতীয় সৈন্যৰ এই কুৰ্গ ৰেজিমেণ্টটো অতি এটা সন্মানীয় গোট। And the first chief of the Indian Army, General Cariappa, was a Kurgi. আৰু ভাৰতীয় সেনাবাহিনীৰ প্ৰথমজন সেনাপ্ৰধান বিষয়া জেনেৰেল কাৰিয়াপ্পা, সেনাপতি কাৰিয়াপ্পা এই কুৰ্গদেশীয় লোক আছিল। Even now, আনকি এতিয়াও Kadabus are the only people in India permitted to carry firearms without a license. লাইচেন্স নোহোৱাকৈ বৰ্তমানলৈকে আগ্নেয়াস্ত্ৰ, তাৰমানে পিস্তল, বন্দুক ইত্যাদি কঢ়িয়াই ফুৰিব পৰাৰ অনুমতি
লাইচেন্স অবিহনে দেই, মনত ৰাখিবা, প্ৰথমতে কৈছে ইয়াত। উইদাউট ইভেন নাও, আনকি এতিয়াও কডাবুজ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। তাৰমানে লাইচেন্স অবিহনে বা লাইচেন্সৰ অনুমতি নোলোৱাকৈ আগ্নেষ্টক কঢ়িয়াই ফুৰিবলৈ, পিষ্টল বন্দুক আদি লৈ ফুৰিবলৈ কেৱল কুৰ্গসকলেই একমাত্ৰ ভাৰতীয় লোক বৰ্তমানলৈকে, ইভেন নাও বুলি কৈছে। লেটছ প্ৰচিড টু আনাদাৰ পেৰাগ্ৰাফ। নেক্সট পেৰাগ্ৰাফ। The river Kaveri obtains its water from the hills and forest of Kurg. ইয়াত এটা নদী আছে, নদীৰ নাম হ'ল কাবেৰী। এই কাবেৰী নদীয়ে কুৰ্গৰ হাবিৰ, মানে কুৰ্গৰ যি হাবি অঞ্চল বনাঞ্চল আছে, সেই বনাঞ্চল আৰু পাহাৰৰ মাজৰ পৰা ইয়াৰ জলধাৰা সংগ্ৰহ কৰে। মানে চিধা চিধিকৈ ক'বলৈ গ'লে কুৰ্গৰ বনাঞ্চল আৰু পাহাৰৰ মাজেদি কাবেৰী নামৰ নদীখন বৈ আহে। মাহাছেইৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ এবাউণ্ড ইন দিজ ৱাটাৰ্ছ। আৰু লৱণবিহীন এই পানীত মহাছেইৰ নামৰ এবিধ মাছ প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰমানে মহাছেইৰ নামৰ মাছবিধ লৱণ থকা পানীত, নিমখীয়া পানীত নাথাকে। কাবেৰী নদীৰ পানী নিমখবিহীন, লৱণবিহীন, সেইকাৰণে ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, সেইটোৱে বুজাইছে। কিংফিচাৰ্ছ ডাইভ ফৰ দেয়াৰ কেটছ। আৰু মাছৰোকা চৰাইয়ে সেই নদীৰ পানীত সেই মহাছেইৰ নামৰ মাছবিধ ধৰিবলৈ ডুব মাৰে। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the water, in the clear water. কেৰ্কেটুৱা আৰু হলৌ বান্দৰবোৰে আধা খোৱা ফলবোৰ, মানে নদীৰ কাণত থকা গছৰ ওপৰত কেৰ্কেটুৱা আৰু হলৌ বান্দৰে গছৰ কিবা কিবি ফল খাই থাকে, আৰু সেই তেওঁলোকে আধা খোৱা ফলবিলাক পানীত দলিয়াই দিয়ে, পৰিষ্কাৰ পানীত, স্বচ্ছ পানীত দলিয়াই দিয়ে, আৰু সেই পানীত যেতিয়া ঢৌ খেলে তেওঁলোকে আধা খোৱা ফলবোৰ পেলাই দিয়াৰ পিছত সেইবোৰ চাই তেওঁলোকে আনন্দ উপভোগ কৰে। এলিফেণ্টছ এনজয় বিং বাথেড এণ্ড স্ক্ৰাবড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাউথছ। হাতীবোৰে নিজে নদীত স্নান কৰে, আৰু মাউতে যেতিয়া গা ঘঁহি পেলাই স্নান কৰায় তেওঁলোকেও সেইটো উপভোগ কৰে। The most laid back individuals become converts to the life of high energy adventure with river rafting, canoeing, rappelling, rock climbing, mountain biking. কগলে যাব লাগিব। The most laid back individuals, তাৰমানে শান্তশিষ্ট আৰু চিন্তাহীন লোকসকল, মানে যিবিলাক মানুহৰ জীৱনত চিন্তা নাই, যিবিলাক মানুহে নিজৰ জীৱনৰ সময়বোৰ ঘূৰি ফুৰি, নাও চলাই, সাহসী কাম আদি কৰি পেলাই পাৰ কৰে, সেইবিলাক মানুহ। সেই লোকসকলে ৰিভাৰ ৰেফটিং, তাৰমানে নাও বোৱা, কেনয়িং, নাওত উঠি ফুৰা, ৰাফেলিং মানে ৰছীত ধৰি পাহাৰৰ শিখৰৰ পৰা নামি অহা, ৰক ক্লাইম্বিং শিল বগোৱা, আৰু মাউণ্টেইন বাইকিং বুলি আছে না, পাহাৰ বগোৱা, এইবিলাক কামত তেওঁলোকে ব্ৰতী হয়, এইবিলাক কাম কৰি তেওঁলোকে ভাল পায়। Numerous walking trails in this region are a favorite with trekkers. এই ট্ৰেকাৰসকলক, অৰ্থাৎ পৰ্বতাৰোহীসকল, সৰু সৰু বাটেৰে পাহাৰ বগোৱা যি কাম তেওঁলোকে কৰে, সেইটো তেওঁলোকৰ কাৰণে বহুতেই প্ৰিয় কাম। Birds, bees and butterflies are there to give you company. আপোনাক সংগ দিবলৈ চৰাই চিৰিকটি, মৌমাখি আৰু পখিলা তাত আছেই। Macaques, Malabar squirrels, langurs and slender lories keep a
watchful eye from the tree canopy. কৈছে মালাবৰ দেহীয় কেৰ্কেটুৱাবোৰ, বান্দৰবোৰ আৰু ক্ষীণকায় অন্য স্তন্যপায়ী জীৱবোৰে পাতেৰে সজা চন্দ্ৰতাপৰ আৰু মানুহক ভুমুকিয়াই থাকে। মই আকৌ ৰিপিট কৰিম। Macaques, Malabar squirrels, langurs and slender lories keep a watchful eye from the tree canopy. Tree canopy মানে গছ-গছনিয়ে যেতিয়া কেইবাটাও গছ-গছনিৰ ডাল পাতবোৰ এঠাইত জাপ খাই যায়, সেয়া তেতিয়া ছাতি নিচিনা হৈ যায়। আমি ছত্ৰছায়া বুলি ক'ব পাৰোঁ, চন্দ্ৰতাপ বুলি ক'ব পাৰোঁ, গছৰ ছত্ৰছায়াত বা গছৰ পাতেৰে সজা চন্দ্ৰতাপ বুলি ক'ব পাৰোঁ। তো এই মালাবাৰ দেশীয় কেৰ্কেটুৱাবোৰ, বান্দৰবোৰ আৰু অন্য তেনে জাতীয় জীৱবোৰে, অন্য স্তন্যপায়ী তেনেকুৱা জীৱবোৰে সেই গছৰ পাতেৰে সজা চন্দ্ৰতাপৰ আঁৰত লুকাই পেলাই ভুমুকি মাৰি থাকে। I do, however, prefer to step aside for wild animals. লেখকে কৈছে যে মই হ'লে বনৰীয়া হাতী চাবলৈ আনফালে যাবলৈহে ভাল পাওঁ। The climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg. ব্ৰহ্মগিৰি পাহাৰ বগালে আপুনি কুৰ্গৰ সম্পূৰ্ণ মনোৰম দৃশ্যাৱলী দেখা পাব বুলি লেখকে কৈছে। পেনোৰামিক ভিউ মানে বহল ঠাইৰ সৌন্দৰ্য। A walk across the rock bridge leads to the 64-acre island of Nisargdhama. কৈছে ৰছীৰে সজা সেতুৰে খোজকাঢ়ি গ'লে আপুনি নিসৰ্গধাম নামৰ 64 একৰ ভূমিৰে আৱৰা দ্বীপটো দেখিবলৈ পাব। Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakupi is a bonus. কৈছে বাইলাকুপিত থকা ভাৰতবৰ্ষত বসবাস কৰা তিব্বতীয় লোকসকলৰ বাসস্থান এটা তাৰ অধিক প্ৰাপ্তি বা অতিৰিক্ত প্ৰাপ্তি বুলি লেখকে কৈছে। তাৰমানে নিসৰ্গধামলৈ গ'লে ভাৰতবৰ্ষৰ যিবিলাক তিব্বতীয় লোক আছে তেওঁলোকে বাইলাকুপিত থাকে আৰু এই বাইলাকুপিটো যিকোনো পৰ্যটকৰ বাবে বা দৰ্শনাৰ্থীৰ বাবে এটা অতিৰিক্ত ৰোমাঞ্চকৰ প্ৰাপ্তিজনক ঠাই। The monks in red, ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. ৰঙা গেৰুৱা মাটিৰ ফুট লোৱা হালধীয়া পোছাক পিন্ধা বুদ্ধ ধৰ্মীয় সন্যাসীসকল। ৰঙা গেৰুৱা মাটিৰ ফুট লোৱা হালধীয়া পোছাক পিন্ধা বৌদ্ধ ধৰ্মীয় সন্যাসীসকল ভাৰতৰ প্ৰাণ চাবলৈ বিচৰা ভ্ৰমণকাৰীসকলে ইয়াতে কুৰ্গক দেখিবলৈ পাব। মই আকৌ কৰিছোঁ। ৰঙা দ্য মংছ মানে বুদ্ধ ধৰ্মীয় সন্যাসীসকল বুজাব ইয়াত। বুদ্ধ ধৰ্মীয় সন্যাসীসকল যিসকলে ইন ৰেড, অকাৰ এণ্ড য়েল্ল' ৰবছ, তাৰমানে ৰঙা গেৰুৱা মাটিৰ ফুট লোৱা হালধীয়া পোছাক পিন্ধা, are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. যিসকল দৰ্শনাৰ্থী বা পৰ্যটকে ভাৰতৰ প্ৰাণ কেন্দ্ৰ চাব খোজে বা ভাৰতৰ অন্তৰাত্মাটো চাব খোজে তেওঁলোকে এই বাইলাকুপি নিসৰ্গধামৰ ওচৰত নিসৰ্গধামলৈ বাইলাকুপিলৈ আহিলে তেওঁলোকে বৌদ্ধ ধৰ্মীয় সন্যাসীসকল দেখা পাব আৰু এই বৌদ্ধ ধৰ্মৰ সন্যাসীসকলে ৰঙা গেৰুৱা মাটিৰ ফুট লোৱা হালধীয়া পোছাক বন্ধা লোক আৰু ইয়াতে
ভাৰতৰ অন্তৰাত্মা লুকাই আছে বুলি লেখকে ক'ব খুজিছে। তো ছাত্ৰ ছাত্ৰীসকল, অসমীয়া ভাঙনি আজিৰ কুক নামৰ লেচনটোৰ আমি শুনিলোঁ, অধ্যয়ন কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা, আৰু যদি বুজি নোপোৱা এবাৰতে তেনেহ'লে ইয়াক দুবাৰ বা তিনিবাৰ চাবা, তেতিয়া এই তোমালোকৰ কাৰণে সহজ হৈ পৰিব। ইয়াৰ পিছত মই ইয়াৰ কিছুমান টান শব্দ অৰ্থ আৰু কুৱেশ্যন এনচাৰৰ এটা ভিডিঅ' বনাই দিম তোমালোকৰ সুবিধাৰ্থে। গতিকে এই লকডাউনৰ সময়ত তোমালোকে ঘৰত বন্ধ পাই সময় নষ্ট নকৰি এনেধৰণে আমি তোমালোকৰ বাবে প্ৰস্তুত কৰা ভিডিঅ'সমূহ বা স্ক্ৰীন ৰেকৰ্ডাৰসমূহ যিখিনি গ্ৰুপত আপলোড কৰিছোঁ, তোমালোকে তাৰপৰা অধ্যয়ন কৰিবা আৰু নিজকে ভৱিষ্যতলৈ ছমহীয়া পৰীক্ষা বা টেষ্ট মেট্ৰিক পৰীক্ষাৰ কাৰণে সাজু কৰিবা বুলি আশা কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এই ভিডিঅ'টো আৰু এনেদৰে অন্য ভিডিঅ' পাবলৈ তোমালোকে মোৰ চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। অ'কে, থেংক ইউ।